a river, like a river. Hey guys, welcome to my channel. মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু দেখা পাইছে চাগে কিতাপ দেখি গম পাইছে এঠাইলৈ ওলাই আহিছোঁ ক'লৈ আহি আছোঁ আপোনালোকক দেখাম বা কৈ যাম চাই থাকিব ভাবিলোঁ এইখিনিতে ব্লগটো আৰম্ভ কৰি দিওঁ ব্লগটো শেষলৈকে চাই থাকিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিলে গতিকে বলক ব্লগটো ষ্টাৰ্ট কৰোঁ মই ইমান গৰমৰ কাৰণে বিশেষকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ ফটো দুখনমানহে আপোনালোকৰ কাৰণে লগাই দিছোঁ মই গৈছিলোঁ একচুৱেলি বাহঁতৰ খুঁটা পুতিছিলে আজি নতুনকৈ মাটি এটুকুৰা লৈছে আৰু তালৈকে গৈছিলোঁ আৰু পিহুৱে আমনি কৰাত মই বিশেষ ভিডিঅ' নকৰি দুখনমান ফটো আপোনালোকৰ কাৰণে আগবঢ়ালোঁ ঘৰ পাই গ'লোহি আৰু এতিয়া সোনকালে কাম বনখিনি কৰি ড্ৰেছ চেঞ্জ কৰি খানা পিনা বনোৱাত লাগি গ'লোঁ কাৰণ লাঞ্চ ৰেডি কৰি থৈ যোৱা নাছিলোঁ আৰু আমাৰ আহি পাওঁতে প্ৰায় 1:30মান বাজি গ'ল আৰু সেইটো কাৰণে ভাবিলোঁ এটা ইজি ৰেচিপি বনাওঁ মোৰ কাৰণেও ইজি হ'ব আৰু প্লাছ খুব হেল্ডি হ'ব কাৰণ মই বনাম তেল নিদিয়াকৈ মাংস গতিকে ব'লক ৰেচিপিটো ফাললৈ আগবাঢ়োঁ যিহেতু অইল নিদিওঁ আমি কেনেকৈনো বনাওঁ আমি বনাম ডাইৰেক্ট মাংসৰ তেলতে সেইকাৰণে খালী কেৰাহী এটা লৈ মই মাংসখিনি দি দিছোঁ যিসকলে ডায়েট কৰে বা ডায়েটৰ প্ৰতি কনচিয়াছ তেখেতসকলে এইটো বনাব পাৰে আৰু ইয়াত বিভিন্ন ধৰণৰ ভেজিটেবলছ এড কৰিলে এইটো এটা ফুল মিল হৈ যাব মোৰ এটা আইডিয়া আছে আৰু মই কৰোঁ মাজে মাজে মই ইয়াতে ভেজিটেবলছ এড কৰোঁ আৰু যিহেতু ৰাতি মই কেতিয়াবা ভাত খাবলৈ মোৰ ইচ্ছা নহয় তেতিয়া মই এই ভেজিটেবলছ আৰু উইদাউট অইল বনোৱা চিকেনটো খাওঁ আৰু এইটো ফুল মিল এটা হৈ যায় তাতে লেছ কাৰ্বছ আৰু হাই প্ৰটিনৰ গতিকে যোনটো আমাক হেল্ডি ডায়েটত লাগে যদি আমি ৱেট লছৰ কাৰণে ট্ৰাই কৰি আছোঁ গতিকে এইটো মই সম্পূৰ্ণ খালী কেৰাহীত দি দিছোঁ আৰু লগতে মই দিছোঁ অকণমান হালধি গুড়াৰ বহুত গুণ আছে আপোনালোকে জেনেৰেলি হালধি গুড়া নিদিলেও কথা নাই যিহেতু ইয়াতে আমি এনেও জলকীয়া গুড়ি নিদিওঁ বা কালাৰটো ইয়াত কমেই আহিব কিন্তু হালধি গুড়িয়ে বহুতখিনি প্ৰপাৰ্টিজ ডাইজেষ্টিভ প্ৰপাৰ্টিজ আছে চ' মই এড কৰোঁৱেই আৰু নেক্সট ইয়াতে মই দিছোঁ অলপ নিমখ আৰু এতিয়া মই হাতাখনেৰে ধুনীয়াকৈ এইখিনি মিক্স কৰি দিম এয়া আৰু দেখা পাইছে আপোনালোকে অকণ তেল মাংসৰ তেল ওলাবই ধৰিছে এই মাংসৰ তেলতে আমি এই মাংসখিনি বনাম আৰু তেতিয়া ইয়াৰ সোৱাদটো বহুত বেছি ভাল হ'ব এয়া চাওক ধুনীয়াকৈ ওলাই আহিছে মাংসৰ তেলখিনি আমি এতিয়া এইখিনি লৰাই দিছোঁ ভালকৈ যাতে নিমখ আৰু হালধিখিনি মিক্স হৈ যায় আৰু তাৰপিছত মই 10 মিনিটমানৰ কাৰণে ঢাকনখন লগাই দিম 10 মিনিট হৈ গৈছে আৰু মই ঢাকনখন উঠাই পেলাই চাইছোঁ আপোনালোকে চাবচোন খুব ধুনীয়াকৈ মাংসৰ পৰা তেল যোনটো মাংসৰ যোনটো ফেটছ হয় আৰু সেইটো ওলাই আহিছে চাওক এয়া আৰু ইয়াতে ধুনীয়াকৈ মাংসখিনি ভাজা হৈ যাব আমি একদম একটুপু তেল ব্যৱহাৰ নকৰাকৈ খুব হেল্ডি ৱেত চিকেন খাব পাৰোঁ আৰু এনেকৈ মই এতিয়া অকণমান ভাজিম যেনেকৈ আমি নৰ্মেল চিকেন ভাজোঁ 50% মান কুক হোৱালৈকে তেনেকৈ ভাজি ল'ম আৰু ইয়াতে মই এড কৰিম অকণমান জিৰা গুড়িটোতো আকৌ ৱেট লছৰ কাৰণে খুবেই ভাল আৰু প্লাছ ডাইজেষ্টিভ প্ৰপাৰ্টিজ আছে চ' জিৰা গুড়ি মই এড কৰোঁ অকল মাংস বুলিয়ে নহয় মই যিকোনো আইটেম ভেজিটেবলছ বনাওঁ ডাল বনাওঁ মই চবতে দিওঁ গতিকে মই জিৰা এড কৰিছোঁ মই বিশেষ ইয়াতে আপোনালোকে দেখাই পাব মই বিশেষ মছলা এড নকৰোঁৱে খালি জিৰা গুড়ি দিছোঁ এয়া চাওক জিৰা গুড়িখিনি দি মই আকৌ ভাজিছোঁ আপোনালোকে দেখা পাব ইয়াতে কালাৰ চেঞ্জ হৈ গৈছে মাংসখিনি যেনেকৈ আমি তেলত ভাজিলে কালাৰটো চেঞ্জ হ'বলৈ ধৰে ঠিক তেনেদৰে কালাৰটো চেঞ্জ হৈ আহিছে আৰু এইখিনি সময়তে মই ইয়াতে আৰু কেইবিধমান বস্তু এড কৰি যাম
মই নহৰু 7-8 নহৰু থেতেলিয়াই থৈছিলোঁ মন কৰিব থেতেলিয়াইহে দিছোঁ পিচি নহয় সেইখিনি এড কৰি দিছোঁ আৰু ক'ত এড কৰিছোঁ দেখিছেনে মই একদম যোনখিনি মাংসখিনি সাইড কৰি তেলখিনিত তাৰপিছত ইয়াতে মই দিছোঁ কুটি লোৱা পিঁয়াজ 2টা মিডিয়াম পিঁয়াজ মই দি লৈছোঁ আৰু এতিয়া এইখিনি মই খুব ধুনীয়াকৈ মাংসখিনিৰ লগত ফ্ৰাই কৰিম আপোনালোকে এইখিনিতে মই যে কৈছিলোঁ ভেজিছ এড কৰিব পাৰে বুলি গাজৰ বিন ক্যাপসিকাম সব এড কৰিব পাৰে যদি আপোনালোকে ভাতৰ লগত নহয় অকল এই মিলটোহে খাব বিচাৰে মই ইয়াতে বিলাহী এড কৰিছোঁ মই ডাঙৰ বিলাহী এটা গুটি গুচাই পেলাই এড কৰিছোঁ এইটো মন কৰিব যোনটো লোকেল বিলাহী সেইটো নহয় নৰ্মেল যোনটো পোৱা যায় সেইটোহে বিলাহী হয় গতিকে ইয়াত টেংগিনেছটো ইমান নাহে বাট তথাপিও অকণমান ফ্লেভাৰ হ'ব সেইটো কাৰণে মই এড কৰিছোঁ আপোনালোকে ইয়াতে যদি মান ধনিয়া থাকে মান ধনিয়া এড কৰি দিব আৰু মান ধনিয়া এইটো সময়তে এড কৰিবচোন ফ্লেভাৰটো খুব বেছি ভাল আহে আৰু নহ'লে যদি আপোনালোকৰ তাত ধনিয়া আছে ধনিয়াৰ যোনটো ষ্টেমটো যোনটো মোটা সেই ষ্টেমটো যোনটো অকণমান টান হৈ থাকে সেইটো মিহিকৈ কুটি দি দিব তেতিয়াহ'লেও খুব ধুনীয়া ফ্লেভাৰ আহিব আৰু এইখিনি সময়তে এড কৰিব কাৰণ সেইখিনি অকণমান সিজোতে টাইম লাগে আৰু এতিয়া মই ধুনীয়াকৈ এইখিনি ভাজি আছোঁ আপোনালোকে ইয়াতে মই কৈছোঁ কি ফুলকবিও দিব পাৰে খুব ধুনীয়া লাগে ফুলকবি দিব পাৰে আৰু মটৰ থাকিলে মটৰ দিব পাৰে নিজৰ ইচ্ছামতে আপোনালোকে ভেজিছ ইয়াত এড কৰিব পাৰে মই অকণমান সোৱাদৰ কাৰণে মিট মছলা দিছোঁ দেই গৰম মছলা নহয় সৰি অকণমান মিট মছলা দি দিছোঁ আৰু বাছ এইখিনি মই ধুনীয়াকৈ লৰাই এতিয়া ঢাকন মাৰি থৈ দিম আৰু ঢাকন মই এবাৰ আকৌ 5 মিনিটৰ কাৰণে মাৰিম আৰু এবাৰ মই যিখিনিলৈকে সিজিব বুলি ভাবিছোঁ সিজি যাবই চাগে তাৰপিছত পানী দিব পৰা হৈ যাব আমি এনেকৈ 50 to 60% ভাজা হোৱালৈকে সিজালৈকে এনেকৈ ভাজি থাকিব লাগিব আৰু মই ভবামতে হৈয়ে গৈছে মই মাজতে আলুখিনিও এড কৰিছিলোঁ এতিয়া মই ইয়াতে ঢালি দিছোঁ পানী আৰু এইটো ৰেচিপিত অকণমান বেছিকৈয়ে পানী দিব লাগে গতিকে মই পানীখিনি ঢালি দিছোঁ আৰু এতিয়া কমেও 15 মিনিট উতলিবৰ কাৰণে মই ঢাকনখন লগাই চিমত মিডিয়াম টু ল' ফ্লেমত উতলিবৰ কাৰণে থৈ দিম এয়া 15 মিনিটৰ পিছত মই ঢাকনখন ওলাইছোঁ চাওক ধুনীয়াকৈ হৈ গৈছে স্মেল বিৰাট ধুনীয়া হৈছে এতিয়া মই ছোৱালীৰ কাৰণে কাঢ়ি থ'ম আৰু ইয়াতে মই এতিয়া এড কৰিম কেঁচা জলকীয়া ফালি এইখিনি সময়ত মই কেঁচা জলকীয়া দিছোঁ আপোনালোকে অকণমান আগতেও দিব পাৰে আৰু মান ধনিয়া যদি থাকে মান ধনিয়াও এইখিনি সময়ত আপোনালোকে দিব পাৰে মই ইয়াতে এই ৰেচিপিটোত জ্বলা বহুত বেছি দিলেহে ভাল লাগে সেইটো কাৰণে মই খুব জ্বলা আছিল এইকেইটা জলকীয়া 4টা কেঁচা জলকীয়া কাটি দি দিছোঁ এতিয়া মই এড কৰিছোঁ জালুকৰ গুড়া আৰু জালুকৰ গুড়াখিনিও ভালকৈ দিছোঁ অলপ বেছি পৰিমাণে এচামুচতকৈ অকণ বেছি আৰু ঢাকনখন মাৰি দিছোঁ এয়া চাওক লাষ্টত 4 মিনিটমান খুব বেছি ঢাকন মাৰি থোৱাৰ পিছত এতিয়া মই লাষ্টত এড কৰিছোঁ 1 চামুচ বাটাৰ ফ্লেভাৰৰ কাৰণে আৰু এইটোৱে খুব বেছি আপোনালোকে ইচ্ছা যদি নকৰে একদম এভইড কৰিব বিচাৰে কৰিব পাৰে কিন্তু ইয়াৰ টেষ্টটো খুব ধুনীয়া হয় আৰু লাষ্টত মই ইয়াতে দিছোঁ অকণমান নেমুকণ দেখালোঁ চেপাখিনি দেখাব নহ'লে বাৰু কিন্তু নেমু আৰু বাটাৰ মাষ্ট হয় আৰু লওক আমাৰ হেল্ডি আৰু টেষ্টি খানা ৰেডি ভিডিঅ'টো চাই যদি ভাল পালে লাইক শ্বেয়াৰ আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰি দিব